এই আজি প্ৰথম দিন কোনেও যাতে হুলস্থুল নকৰ ৰুল নম্বৰ 1 য়েছা আহিলি ৰুল নম্বৰ 2 য়েছ ছাৰ আহিছ ৰুল নম্বৰ 3 ছাৰ নাই কেলে নাহিল ছাৰ চিনেমাই নাই তাই বিয়া হৈ গ'ল একেবাৰে শহুৰেকৰ ঘৰত থাকিয়ে বোলে তাই পঢ়া শুনা কৰিব আচ্ছা হ'ব দে ৰুল নম্বৰ 4 ৰুল নম্বৰ কাৰ আছিল ছাৰ হৰেণ ক'ত মানে ছাৰ সি স্কুল নুখুলিব বুলি ঘৰৰ আগফালেকে মানে গেলামালৰ দোকান এখন খুলি ল'লে এতিয়া হেনো সি তাতেই থাকিব সি কিজানি স্কুল নাহিবই আৰু হে হৰি আচ্ছা হ'ব দে ৰুল নম্বৰ 5 কেশৱ বৰা কেশৱ ক'ত ছাৰ কেশৱ মই আছোঁ মোৰ ৰোল নম্বৰ ছাৰ 5 নেকি মই পাহৰিয়ে থাকিলোঁ বহুত দিন স্কুল অহা নাই যে ওলা ওলা একদম ওলা ধেমালি খেলিবলৈ আহিছ একদম মুৰ্গা বনি থাক ওলা ছাৰ নকৰোঁ আৰু ৰুল নম্বৰ কেঁচুৱাই ক'ত কান্দিছে অকণমান ধৰাচোন এইটো ক'ত পালি কাৰ হয় ছাৰ মই মৃদুস্মিতা আকৌ আপুনি মোক চিনি পোৱা নাই নেকি কেলে ৰুমত যে আপুনি মই এই ক্লাছ একেলগে কৰিছিলোঁ যে আপুনি মোক পাহৰিলে এজনী মোৰ আমাৰ মৃদুস্মিতা দেখোন আই ধুনীয়া হৈছে দিনক দিনে দেখিবলৈ এই মানে ছাৰ কি ক'ম আৰু এওঁ অফিচলৈ যায় যে মই ল'ৰাটোক ঘৰতনো কেনেকৈ থৈ আহোঁ সেইকাৰণে ভাবিলোঁ তাকো স্কুললৈ লৈ আহোঁ একেলগে এডমিশ্যনটো দিয়াই দিয়ক মাক পিতাক দুয়োটাই একেলগে পঢ়িম দিবনে ছাৰ বাৰু ৰ মই প্ৰিন্সিপালৰ লগত কথা পাতিম হা একেলগে চুপ বুঢ়াটি বাপেও শিক্ষকৰ লগত ফটুৱাই কৰিবলৈ আহিছ আৰু কোন থাকিলে ছাৰ মোৰ নামটো ৰমেন মোৰ নামটো ৰেজিষ্টাৰ বুকত আছেনে নাই চাই দিয়কচোন তই হয় বলো পিতাক নহয় জানো হয় ছাৰ তোৰ নামটো দেখোন ইয়াত নাই কেনেকৈ নাথাকিব তাৰমানে কি মই এইখন স্কুলত পঢ়া নাছিলোঁ নেকি মইতো এইটো ক্লাছতে পঢ়িছিলোঁ নে কোনটো ক্লাছত পঢ়িছিলোঁ তই ক'ত পঢ়িছিলি তই হয়তোৱে নাজাননে তই দেখোন এনেকৈ হ'লে তোক ঘৈণীয়েৰকে পাহৰি যাবি চুপ আৰু ৰচোন ক্লাছত আছিল মাত্ৰ 7টা এতিয়া দেখোন 12টামান হ'লগৈ কেনেকৈ হ'ল ঐ কোন হয় এইটো ঠেলি দিছ কেলে ছাৰ মই আপুনি এইখন স্কুলত মোক আগতে দেখিছে নেকি কিয় সুধিলি নহয় মানে ছাৰ মই কোনখন স্কুলত পঢ়িছিলোঁ পাহৰি থাকিলোঁ যদি আপুনি মোক এইখনত দেখিছে তেন্তে মই ইয়াতে পঢ়িছিলোঁ আৰু যদি নাই দেখা হৈ কাষৰখনত পঢ়িছোঁ দেখিছিলে নেকি এইটো দেখোন আমাৰ মামনি পিতাই কইনাখন 11 দিনীয়া চোৱা গৈছিলহে আজি স্কুলে পালেহি আৰু দুদিনমান লকডাউন দে বৰুৱা এইখন আমাৰ স্কুলহে তাৰমানে এইখন মোৰ স্কুল নহয় নেকি নহয় কাষৰখনহে লকডাউনত ঘৈণীয়েৰে গিলাচ ধুৱাই চব পগলা কৰি পেলালে মোক চুপ আপোনাৰ ষ্টুডেণ্ট বাৰু দিয়ক মই যাওঁ
10,000 কৰি দিব সোনকালে কি আৰু নাই ভিডিঅ' চেছ কিমান কষ্ট মইহে জানো আৰু হেৰি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰিবে তোমাৰ লগৰবিলাকৰ লগত যোনবিলাক স্কুলত পঢ়ি আছা লগৰবিলাকক দেখুওৱা যে ভিডিঅ'টো দয়া দাদাই কিবা এটা বনাইছে দেখুওৱা যদি চাই ভিডিঅ'টো ভাল লাগিলে বাকীবিলাকক কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো জানাই কি কৰিব লাগে যোনবিলাকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা সোনকালে 10,000 হ'ব গৈ আছে আমাৰ তাৰপিছত মনত আছে নহয় ডেৰগা সজাই দিম সোনকালে 10,000 ছাবস্ক্ৰাইবাৰ কৰি দিয়া বাকী তলত মানে ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ আইডিটো আছে ফ'ল' কৰি ল'বা নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই লাভ ইউ অল